আমাকো ন্যায় লাগে তেওঁ অতি সোনকালে যে এটা ন্যায় পায় তেওঁ কোনো মানে অহংকাৰ ভাৱটো নাছিল সেইটো তেওঁ অতি সোনকালে যে ন্যায় পায় বৰ্তমান সময় হৈছে 10টা আৰু আমি এতিয়া উপস্থিত আছোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰত আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত এগৰাকী দাদাৰ সৈতে লগ পাইছোঁ আৰু দাদাক মই পোনপটীয়াকৈ প্ৰশ্ন সুধিম দাদা আপুনি ক'ৰ পৰা আহিছে মই নগাঁৱৰ পৰা আহিছোঁ আৰু এই মুহূৰ্তত জুবিনদাৰ বিষয়টো লৈ যিটা অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিনদাৰ ন্যায় লাগে এই সন্দৰ্ভত আপোনাৰ মনোভাৱটো কি এই সন্দৰ্ভত আপুনি অসম চৰকাৰলৈ কি আহ্বান জনাব আৰু ৰাইজলৈ কি আহ্বান জনাব সকলোৱেতো তেওঁ ন্যায় পোৱাটোৱে বিচাৰিছে আমাকো ন্যায় লাগে তেওঁ অতি সোনকালে যে এটা ন্যায় পায় সেইটোৱে বিচাৰোঁ আৰু তেওঁ কোনো হিন্দু মুছলিম লৈ পেলাই কোনো মানে হেৰি মনোভাৱ নাছিল তেওঁ অসমৰ কাৰণে কাম কৰি গৈছে আৰু সদায় হিন্দু মুছলিম কাকো তেওঁ ভাগ কৰা নাছিল তেওঁ বহুত ইনশাল্লাহ হেৰি আছে বহুতক সহায় কৰিছে দুখীয়া মুছলিম আৰু কিবা কিবি ঠেলাৱালা ৰিক্সাৱালা তেওঁ কোনো মানে অহংকাৰ ভাৱটো নাছিল সেইটো তেওঁ অতি সোনকালে যে ন্যায় পায় হয় আমি পোনপটীয়া এগৰাকী দাদাৰ সৈতে কথা পাতিছোঁ তেওঁৰ মুখেৰে আমি শুনিব পাৰিছোঁ জুবিনদাৰ কিমান মহান ব্যক্তিত্বৰ মানুহ আছিলে আৰু জুবিনদাৰ কাৰণে সিহঁতে ইতিমধ্যে দোৱা কৰিছে সিহঁত সদূৰ নগাঁৱৰ পৰা আহিছে বুলি আমাক জানিব দিছে আৰু আমি পোনপটীয়াকৈ বহুকেইজন ব্যক্তিৰ সৈতে কথা পাতিম আপোনালোকে শেষলৈ চাই থাকক জয় জুবিন্দা জয়